নমস্কাৰ সকলোকে। আমি মহিলাবোৰে ৰাতিপুৱাৰ পৰা শুই উঠিবৰ পৰা আমি কি হয়, এই ঘৰ সাৰিব লাগে, এই ঘৰ মুচিব লাগে, এই ল'ৰা ছোৱালী কাপোৰ কানি ধুব লাগে, এই মানুহটো যদি অফিচলৈ যাবলৈ ধৰে মানুহজনক খুৱাই বোৱাই পঠাব লাগে, আকৌ ল'ৰা ছোৱালী স্কুললৈ যাব, স্কুললৈ ল'ৰা ছোৱালী ড্ৰেছ পাতি ঠিক কৰি ল'ৰা ছোৱালীক টিফিন বনাই কৰি খুৱাই পঠাব লাগে। তাৰপিছত আকৌ আগবেলা খুৱাই কৰি পঠোৱাৰ পিছত আকৌ অলপ কাপোৰ কানি ধুই কৰি ঘৰ দুৱাৰ মচি আকৌ দুপৰীয়া বনাবলৈ হয়। আকৌ দুপৰীয়া বনোৱাৰ সময়তে আকৌ কোনোবা এজন যদি অতিথি আহে, আমি অতিথিজনক শুশ্ৰূষাও কৰিব লাগে। তাৰপিছতে আকৌ কি হয় আমাৰ অলপ কৰি মেলি আজৰি হওঁ, তেতিয়া আকৌ আবেলি সময় হয়, আবেলি সময় আকৌ চাহ খাব হয়। চাহ খোৱাৰ পিছত আকৌ আবেলি চাহ খোৱাৰ পিছত আকৌ বাচন চাচন ধুই আকৌ সন্ধিয়া হয়, সন্ধিয়া ধূপ ধূনা জ্বলাই আকৌ ৰাতি ল'ৰা ছোৱালীক পঢ়াই শুনাই আকৌ ৰাতি ভাত বনাবলৈ হয়। মানে আমাৰ মহিলাখিনি কি হয়, আমি সেইবোৰ কামতেই নিজকে খুব ব্যস্ত হৈ থাকিব লগা হয়। আৰু এনেকুৱা হয়, এইবোৰ কামত ব্যস্ত হৈ থকাৰ সময়ত আমাৰ এই নিজৰ নখৰ যতন, হাতৰ যতন ল'বলৈ আমি পাহৰিয়ে যাওঁ। এনেকুৱা অৱস্থা হয়, হাত নখৰ অৱস্থা চাব নোৱাৰি মানে এনেকুৱা। কিন্তু সেই কামৰ মাজতে আমি যেতিয়া গাৰ্ডেনিং কৰিম বা ফুলৰ মাজত আমি গাৰ্ডেনিং কৰিবলৈ বিচাৰোঁ, ফুলৰ মাজত অলপ সময় থাকিব বিচাৰোঁ, আমাৰ মনটো নিজকে ফ্ৰেছ লাগে। আমি নিজে যেনিবা যিয়ে নহওক, কিন্তু আমি যেতিয়া ফুলৰ যতন বা গাৰ্ডেনিং কৰিব যাওঁ, আমাৰ মনটো বহুত ফ্ৰেছ লাগে। আৰু ইমানখিনি কৰি মেলি থোৱাৰ পিছত আপোনালোকে চাবচোন, যেতিয়া মানুহজন আহি লৈ যদি কয়, হেৰি কি কৰিছা তুমি, খং উঠে নাই বাৰু? নহয়নে? আপোনালোকক সোধে নে বাৰু? আমাকতো নুসুধে, কিন্তু কেতিয়াবা সোধে, তেতিয়া একদম খং লাগে, উঠে নাই বাৰু? খং উঠে। কিডাল কৰিছে। চাবচোন, আমি সদায় কিবা কিবি কাম কৰি আছোঁ, কিন্তু যেতিয়া আমি চোৱা হওঁ মাহেকীয়া সেইকেইদিনত আপুনি চাবচোন, ঘৰখন গোটেই বিশৃংখল, অৱস্থা নাই, এনেকুৱা লাগে যে ঘৰখনত কোনো মানুহেই নাই, গতি নাইকিয়া। তেতিয়া আপুনি চাবচোন, তেতিয়া তেওঁলোকৰ অনুভৱ হয়, মহিলা এজনী নহ'লে, ঘৰখনৰ মাইকী মানুহজনী নহ'লে কিমান অসুবিধা, কিমান দিগদাৰ। তেতিয়া কিন্তু একেবাৰে অনুভৱ কৰে। কিন্তু যেতিয়া তোমালোকে কৰি থাকিবা, গোটেই সমস্ত কামখিনি কৰি থাকিবা, তেতিয়া ক'ব কি, তেতিয়া কি হয়, যেতিয়া দৰকাৰ সময়ত পইচা এটা লাগে বা কিবা এটা কিনিবলৈ হয়, তেতিয়া কি হয়, মানুহজনকে খুজিব লগা হয়। অভিয়াছলি আমি খুজিবই লাগিব, যিহেতুকে আমি ঘৰত আছোঁ, আমি সকলোখিনি কৰি দিছোঁ কাৰণেহে আমাৰ মতা মানুহজন ওলাই যাব পাৰিছে, কৰ্ম কৰিব পাৰিছে। গতিকে আমি অভিয়াছলি মানুহজনকে খুজিব লাগিব পইচা। আমি বেলেগক কিয় খুজিম? আমি মানুহজনক খুজিবই লাগিব। আমি ক'ৰ পৰা ইনকাম কৰিব? আমি যদি সমানে মিষ্টাৰো যায়, আমি নিজেও যাওঁ, তেনেহ'লে এখন ঘৰ হ'বনে? কেতিয়াও নহয়। গতিকে সেই পুৰুষসকলে, যিসকল পুৰুষে কয় মহিলা এজনী ঘৰত কি কৰে, একো নকৰে, সেই তেওঁলোকক কৈছোঁ যে এগৰাকী মহিলা নহ'লে, মহিলা যেতিয়া অসুবিধা হয়, সেইকেইদিনতে গম পোৱা যায় যে মহিলাকেইজনীয়ে কিমান ঘৰখনৰ কাম কৰি মেলি ঘৰখন চম্ভালি থাকে, কিন্তু সেইকেইদিনত তেওঁলোকে কিন্তু চম্ভালিব নোৱাৰে। সেই দিনতে মাথা ঘূৰাই যায়। গতিকে সেইকাৰণে কৈছোঁ যে, আৰু যিসকল পুৰুষে মহিলাসকলক কয় যে কি কৰি দিছ, কি ইনকাম কৰি দিছ নেকি, কি কৰি দিছ, এনেকৈ ক'লে সেই মহিলাগৰাকীয়ে কম দুখ পায়নে, কম আঘাত পায়নে? গতিকে তেনেকৈ কেতিয়াও নক'ব মহিলাসকলক। আৰু কি হয়, আমি মহিলাসকলে ঘৰখনত কিন্তু একো নহ'লেও 1000 টকা ইনকাম কৰি আছোঁ। আপোনালোকে চাবচোন, আপুনি এগৰাকী মহিলা ঘৰখনত যিখিনি কৰি আছে, আপুনি এজনী কাম কৰা মানুহ যদি ৰাখে, সেই মানুহগৰাকীক ডেইলি 300কৈ দিব লাগিব নাই? 300 টকা বা 400 টকা দিব লাগিব। কিন্তু তেনেস্থলত সেই কাম কৰা মানুহজনীক যে হাজিৰা লগালে 300 টকা দিয়ে, 300 টকা গোটেই কামখিনি কৰি থৈ যায়, তাৰ বিনিময়ত যদি আপুনি নিজৰ পত্নীজনীকে দিয়কচোন 300 টকাকৈ ডেইলি, তেনেহ'লে সেই পত্নীজনী চাবচোন, মনৰ উৎসাহত গোটেই ঘৰৰ কাম বন ধুনীয়াকৈ কৰি মেলি ক্লিয়াৰ কৰি থৈ দিব, হয়নে? নহয় জানো? গতিকে কেতিয়াও পত্নীজনীক ক'ব নালাগে যে তুমি কি কৰিছা, কি কাম কৰিছা, যে আজি পত্নীজনীয়ে ঘৰখনত কৰিছে কাৰণে আপুনি ওলাই যাব পাৰিছে, 2 টকা উপাৰ্জন কৰিব পাৰিছে, আৰু আপুনি নিশ্চিন্ত হৈ থাকিব পাৰিছে যে মোৰ মানুহজনীয়ে মোৰ ঘৰখনত আঁত ধৰি আছে, মোৰ মানুহজনীয়ে মোৰ ল'ৰা ছোৱালীকেইটাক চাই আছে, আৰু আপুনি নিশ্চিন্ত হৈ থাকিব পাৰিছে বাহিৰত যে মোৰ মানুহজনীয়ে মোৰ ঘৰখনত চম্ভালি আছে।
গতিকে সেই মানুহগৰাকীক আপুনি এগৰাকী হাজিৰা মানুহ লগালে, ঘৰখনত এগৰাকী কাম কৰা মানুহ লগালে, আপোনালোকে মাহেকত জানো নিদিয়ে? ধৰিছোঁ কোনোবাই 5,000 দিয়ে, কোনোবাই 4,000 দিয়ে। আপুনি ডেইলি যদি সেই 200 টকাকৈ, 200 টকা হ'লে 3 দুগুণ 6,000 টকা, 30 দিনত 6,000 টকা। আপুনি বেছিকৈ নোৱাৰিলে 100 টকাকৈ দিলেও মাহেকত কিমান হ'ব? 3,000 টকা হ'ব। সেই পইচাটো তেওঁক দিব, দিলে আকৌ তেওঁক নক'ব যে তোমাক পইচা দিছোঁ তুমি কি কি কাম কৰিলা। সেইটো হ'লে আৰু তেওঁ অন্তৰত আঘাত পাব যে মই তোমাক এইকেইটা পইচা দিছোঁ, তুমি এইকেইটা পইচা কি কৰিছা, কি কাম কৰিছা। সেইটো কথা যদি কয়, দি পিনে যদি আকৌ তেনেকৈ কয়, তেনেহ'লে তেওঁ আৰু আঘাত পাব। গতিকে মই ভাবোঁ তেনেকুৱা ধৰণৰ কথা কোনেও নিজৰ পত্নীজনীক নক'ব। আৰু ঘৰৰ পত্নীজনী হৈছে এজন পুৰুষৰ কাৰণে লক্ষী। আৰু আপুনি সেই পত্নীজনীক অশান্তি কৰি বা খং ৰাগ কৰি আপোনাৰ কামত মন বহেনে বাৰু? বাহিৰত গৈ কেতিয়াও মন নবহে। মোৰ মতে, মোৰ ধাৰণা মতে কেতিয়াও মন নবহে, আৰু আপুনি নিজেও শান্তি নাপায়। আৰু আপুনি যিমানেই বাহিৰত সুন্দৰ মহিলা দেখক, সুন্দৰ ছোৱালী দেখক, কিন্তু আপোনাৰ মহিলাজনী যেনেকুৱাই হওক, যেনেকুৱাই নহওক, দেখিবলৈ বেয়াই হওক, দেখিবলৈ ভালেই হওক, কিন্তু আপোনাৰ নামত সেইগৰাকী লক্ষী, আপোনাৰ গৃহলক্ষী, আপোনাৰ অন্তৰৰ লগৰী। গতিকে সেই লগৰী দুগৰাকীক সদায় সুখ ৰাখিব চেষ্টা কৰিব, আনন্দ দিব চেষ্টা কৰিব, আপুনি সুখী হৈ থাকিব। আৰু মই ইয়াৰ ওপৰত আজি অকণমান ভিডিঅ' বনালোঁ। আপোনালোকে ইয়াত যদি কিবা মোৰ ভুল ভ্ৰান্তি হৈছে কওঁতে মোক ক্ষমা কৰিব। ঠিক আছে, বাই বাই। আজি শুভ দুপৰীয়া সকলোৱে আজি ফাকুৱা বুলি সকলো লোকে মোৰ ফাকুৱা শুভ কামনা থাকিল। হেপ্পী হোলী, ৰঙৰ হোলী। সকলোৱে আনন্দময় সুন্দৰকৈ সকলোৱে থাকক, উৎসৱ পালন কৰক, তাৰে কামনা থাকিল।